নতুন এটা ৰাজনীতি দল খুলিছে তো ইয়াৰ ক্ষেত্ৰত কমপ্লিট দায়িত্ব মই প্ৰমোদ বড়ো ডাঙৰীয়াকে মই ক'ব বিচাৰোঁ বিটিসি এক্সপানশন করা হব এইটো মানে বাড়িব সীমা বৃদ্ধি করা হব কিন্তু এইটো হবকৈ 5 বছর গল তেখেতসকলৰ মেইন যেটো চুক্তি এটা দফা এইটো আছিলে ইয়াত তেখেতসকলে কমপ্লিটলি ফেইলাৰ বুলি ক'ব লাগিব যদি বিবেচনা কৰি যদি কোনবা যদি বিটিয়াৰ লগত ভৰাব পাৰে তো পিছত ভৰাই থাকক কিন্তু এতিয়া এই শোণিতপুৰ আৰু বিশ্বনাথৰ গাঁও মানে বড়ো কছাৰী ৱেলফেয়াৰ লগতো নাই এইফালে বিটিয়াৰ লগতো অন্তৰ্ভুক্ত নহয় সুইজাৰলেণ্ড বনাম বুলিতো সপোন দেখাইছিল কিন্তু আজিৰ দিনত তেখেতে গাঁৱলীয়া ৰাস্তাটো চেনগ্ৰেভেলো পেলাব পৰা নাই পকী ৰাস্তা এটাও বনাব পৰা নাই পকী দলং এটাও নিৰ্মাণ কৰিব পৰা নাই আজি বিটিসি অঞ্চলত যিমানখিনি অলপ ডেভেলপ ৰাস্তা আপোনালোকে ভালকৈ চাব গোটেইখিনি হাগ্ৰামা মূলাই ডাঙৰীয়াৰ দিনতে হোৱা আৰু তেখেতে বনাইছে যদি সৰু সুৰা কিছুমান এটা দুটা ৰাস্তা বনাইছে এইটো বিটিসি চৰকাৰৰ পইচা নহয় এই পইচাটো গুডউইল টু বিটিসি বুলি অসম গভৰ্ণমেণ্টৰ পইচা অকল বিটিসিত টেণ্ডাৰহে হৈছে বিল পৰ্যন্ত দিছপুৰৰ পৰা হয় এই স্কিমৰ দ্বাৰা এটা দুটা চিচি ব্লকৰ ৰাস্তা বনাইছে তাৰ বাদে তেখেতসকলে একো ৰাস্তা বনাব পৰা নাই যিমান ৰাস্তা পদূলি হৈছিল আমি এমএলএ সকলে কৰিছে নহলে আগত আমাৰ 5 বছৰৰ আগত হাগ্ৰামা মূলাই ডাঙৰীয়া নেতৃত্বত যি চৰকাৰ আছিল এই সময়তে বনোৱা কোনো ইয়াতে কমিউনিকেশ্যন দিগত তেখেতে কোনো উন্নতি কৰিব পৰা নাই আমাৰ স্বাস্থ্য দিগত কোনো তেখেতে উন্নতি কৰিব পৰা নাই আৰু তেখেতে শিক্ষাৰ দিগতো কোনো তেনেকা আন্তঃগাঁথনি তো কৰিব পৰাই নাই আৰু বাকি যিখিনি মানে ইয়াত শিক্ষক নিযুক্তি তাতেও সম্পূৰ্ণ তেখেতে ফেইলাৰ হৈছে প্ৰমোদ বড়ুৱা কি কম এইবিলাকৰ ওপৰত মন্তব্য দিবলৈ ভাল নালাগে তেখেতসকলে সদায় আদৰ্শৰ কথা কৈ থাকে মানুহক আদৰ্শ শিকাবলৈ তেখেতসকলে মানে বহুতো ডাঙৰ কথা কৈ থাকে কিন্তু তেখেতসকলৰে এজন সদস্য হোৱাটো এনেকুৱা ঘটনাত লিপ্ত হোৱাটো সঁচাকৈ কি বুলি ক'ম এইটো লাজো লাগিছে এনেকুৱা নহ'লেহেঁতেন ভাল আছিল কোনে হৈ আছে বুলি কৈছে তেখেতে নিজে এবাৰ ইয়াত আহিলে চালেই হ'ল আমি এই অঞ্চলত কি কৰিছোঁ কি নকৰিছোঁ ইয়াৰ সমস্যাৰ লগত কেনেকৈ আমি জড়িত হৈ থাকোঁ এনে ক'ৰবাত দূৰত থাকি পেলাই ক'লে নহ'ব নহয় আজিৰ দিনত ইয়াত চৰকাৰ চলাই আছে ইউপিপিএল দলৰ চৰকাৰৰ যিবিলাক ইয়াত প্ৰতিনিধিসকল আছে কেতিয়াও তেখেতসকলে ৰাইজৰ অভাৱ ৰাইজৰ সুখ দুখৰ লগত জড়িত হৈ নাথাকে কিন্তু আজি আমি চৰকাৰ নাই যদিও আমি সদায় ৰাইজৰ প্ৰব্লেমৰ লগত জড়িত থাকোঁ আৰু প্ৰব্লেমবিলাক সলভ কৰিবৰ কাৰণে আমি চেষ্টা কৰি থাকোঁ তাৰ কাৰণে ইয়াৰ কোনো হৈ থকাৰ কথা নাথাকে এইটো ৰাইজক সুধিলেই গম পাব ৰাইজক সোধক আমি কি কৰিছোঁ কি নকৰিছোঁ বিপিএফ দলৰ মূল এজেণ্ডা হ'ল আমাৰ বিটিসিক সুৰক্ষিত কৰিব লাগে বিটিসি বহুত শক্তিশালী এটা কাউন্সিল আছিল বিটিসি ইমানে ষ্ট্ৰং ইয়াৰ সমান কোনো কাউন্সিল আৰু নাছিলে আমাৰ ইণ্ডিয়াতে কিন্তু এই কাউন্সিলটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি শান্তি চুক্তি বুলি ক'লে এই শান্তিৰ চুক্তিৰ দ্বাৰা বহুতো দুৰ্বল হৈছে এইটো বহলভাৱে ক'বলৈ গ'লে বহুত দীঘল হ'ব কি হৈছে কি নহৈছে আপোনালোকে ক'লেই দেখা পাব তো এইটো এটা কথা আৰু আমাৰ মাজত যি ইউনিটি এইটোতো ৰাখিবই লাগিব আমাৰ মাজত মিলা প্ৰীতি আমি একতাৰে এই অঞ্চলটো উন্নয়ন কৰিব লাগিব তাৰ কাৰণে বিটিসিক সুৰক্ষিত কৰা আমাৰ মাজত একতা লোৱা আৰু তাৰ লগে লগে উন্নয়ন কৰাটো এইটোৱে হ'ল আমাৰ লক্ষ্য এই লক্ষ্যটো লৈ আমি এইবাৰ আগবাঢ়িম তো কমপ্লিটলি প্ৰমোদ বড়ো ডাঙৰীয়াক দায় দিব লাগিব কিয়নো তেখেতসকল একেলগে এই চুক্তিটো স্বাক্ষৰ কৰিছিল তো স্বাক্ষৰকাৰী এজন আজিও জেলত আছে আৰু স্বাক্ষৰকাৰী গ্ৰুপৰ যিমান কেডাৰসকল আছে তেখেতসকলৰ কেছ এতিয়াও বাতিল হোৱা নাই বা কেছৰ পৰা মুক্ত হোৱা নাই এইটো হ'লেতো নিশ্চয় দুখ পাব কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতলোকক কিয় আশ্বাস দিব নোৱাৰিলে তেখেতসকলৰ কামটো কিয় দিব নোৱাৰিলে আমি এইটো ক'ব নোৱাৰোঁ কিন্তু আজি এটা যে নতুন এটা ৰাজনীতি দল খুলিছে তো ইয়াৰ ক্ষেত্ৰত কমপ্লিট দায়িত্ব মই প্ৰমোদ বড়ো ডাঙৰীয়াকে মই ক'ব বিচাৰোঁ এই দুটাটো কমপ্লিটলি ফেইলাৰ তেখেতসকলৰ মানে মেইন এটা ইছ্যুটোৱেই আছিলে বিটিসিটো বৃদ্ধি কৰা হ'ব বিটিসি এক্সপানশন কৰা হ'ব এইটো মানে বাড়িব
সীমা বৃদ্ধি কৰা হ'ব কিন্তু এইটো হ'বকৈ 5 বছৰ গ'ল মাত্ৰ 60খন গাঁও তেখেতসকলে অন্তৰ্ভুক্ত কৰিলে কিন্তু এই 60খন গাঁও এতিয়াও ক্লিয়াৰ নহয় এইবাৰ BTC নিৰ্বাচনত তেখেতসকলৰ ভোটাৰ লিষ্টটো অন্তৰ্ভুক্ত হ'ব না নাই তো বাকীটো আৰু বহুত আছিল তো আজিৰ দিনত তো শোণিতপুৰ আৰু বিশ্বনাথৰ ৰাইজে ইফালেও নহয় ইফালে নহয়ে হৈ আছে তো এই ক্ষেত্ৰত যথেষ্ট ফেইলাৰ তেখেতসকলৰ মেইন যেটো চুক্তি এটা দফা এইটো আছিলে ইয়াত তেখেতসকলে কমপ্লিটলি ফেইলাৰ বুলি ক'ব লাগিব মই কুৱেশ্যন কৰিছিল তেখেতসকলৰ পৰা 60খন গাঁৱৰ লিষ্ট দিছে এই 60খন গাঁও BTCত অন্তৰ্ভুক্ত কৰা বুলি কৈছে কিন্তু বাকী গাঁওবিলাক মানে এতিয়াও কি কয় এইটো বিবেচনাৰ পৰ্যায়ত আছে বুলি তেখেতসকলে কৈছে কিন্তু মই এটা কথাই কৈ আছিলোঁ যেহেতু বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলো দিয়া হ'ল বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলত প্ৰথম ভৰাই লওক যদি বিবেচনা কৰি যদি কোনোবা যদি বিটিআৰ লগত ভৰাব পাৰে তো পিছত ভৰাই থাকক কিন্তু এতিয়া এই শোণিতপুৰ আৰু বিশ্বনাথৰ গাঁও মানে বড়ো কছাৰী ৱেলফেয়াৰ লগতো নাই এইফালে বিটিআৰ লগতো অন্তৰ্ভুক্ত নহয় তাৰ কাৰণে এই কথাকে মই বিধানসভাৰ প্ৰায় দুবাৰমান মই কৈছোঁ তেখেতসকলক প্ৰথমে বড়ো ৱেলফেয়াৰ কাউন্সিলত ভৰাই লওক বুলি মই কৈ আছোঁ তেখেতসকলৰ দাবীটোতো কি আছিল বড়ো ৰাইজক এইবিলাক কৈয়েতো তেখেতসকলে কি কয় ৰাজপথত লৈ গ'ল কটবা লৈ গ'ল এই 60খন গাঁৱৰ বাহিৰেতো আৰু মেলা ট্ৰাইবেল গাঁও মেলা বড়ো গাঁওতো আছিল আজি কিয় ৰাইজৰ কথা ক'বলৈ আছে তেখেতসকলে তাৰমানে ইতিমধ্যে নিজে যে নোৱাৰে চাৰেণ্ডাৰ কৰা নিচিনাই হৈছে যদি এইটো কথাটো কৈছে তেওঁ শুনি আছোঁ দুৰ্নীতি বহুত হৈছে ঘৰবিলাক কমপ্লিট হোৱা নাই মোৰ তাতো আপত্তি আহিছে কিন্তু এটা সময়ত এই মানে তেখেতসকলে BPF দলক যথেষ্ট বদনাম দিছিল কিন্তু আজি তেখেতসকলে এই কামটো কৰিব সুযোগ পাই পেলাই এইবিলাক কৰি আছে এইটো বহুত দুৰ্ভাগ্যজনক তাৰ কাৰণে ইয়াৰ ওপৰত মানে বিহিত ব্যৱস্থা নিশ্চয় হ'ব আৰু ময়ো বিধায়ক হিচাপে এইবিলাক মই নিজেই ইনকুৱাৰী কৰিম চাম আৰু এইবিলাক ঘৰ বনাই দিব লাগিব মই এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈ কাম কৰিম